টৌ গামলা আঁতৰিল নাও চলিল পশ্চিম কুৰুৱাটী প্ৰাথমিক বিদ্যালয়লৈ DY365 বাতৰি আৰু এঘণ্টীয়া বিশেষ অনুষ্ঠানৰ তাৎক্ষণিক প্ৰভাৱ বিদ্যালয়লৈ যোৱাৰ পিছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি অহাৰ দৃশ্য দেখিলে প্ৰতিজন লোকৰ প্ৰকৃততে বুকু কঁপি উঠিব শুকুৰবাৰে পুৱাই নতুন পথেৰে যাত্ৰা কৰিলে কণমানি ছাত্ৰ ছাত্ৰীয়ে DY365ক ধন্যবাদ জনালে শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱকে 365 আমাক যি এটা বৃহৎ পদক্ষেপ লৈ পেলাই সম্প্ৰসাৰণ কৰি পেলাই আজি আমাৰ টৌ যাত্ৰাৰ পৰা নৌকা যাত্ৰালৈ যি ৰূপান্তৰ কৰি দিলে সেই হেতুকে মই ৰাইজৰ হৈ ছাত্ৰৰ হৈ মই শিক্ষক হিচাপেও আজি DY365লৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। DY365ক আমি বহুত ধন্যবাদ জনাইছোঁ। বিশ্বনাথ জিলাৰ চতিয়াৰ কুৰুৱাটী গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলে হাতৰ মুঠিত জীৱন লৈ এক প্ৰকাৰে মৰসাহ কৰি জীৱন গঢ়াৰ কমাৰখাললৈ যোৱাৰ বাতৰি মঙলবাৰে সম্প্ৰচাৰ হৈছিল DY365ত এই ভয়ংকৰ দৃশ্য সম্প্ৰচাৰৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া বৃহস্পতিবাৰে নিশা ৮ বজাৰ পৰা DY365ৰ বিশেষ অনুষ্ঠান প্ৰাইম ইছ্যুত এঘণ্টা সম্প্ৰচাৰ হৈছিল ছাত্ৰ ছাত্ৰীৰ দুৰ্দশা আৰু বিপজ্জনক ছবিখন ইয়াৰ পিছতেই গাল উৰিল চৰকাৰৰ বৃহস্পতিবাৰে নিশা আমাৰ অনুষ্ঠানৰ পিছতেই ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ ৰেচম আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকজনৰ বাবে এখন নাও যোগান ধৰিবলৈ বিশ্বনাথ জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়ে কালি DY365ৰ মই যেতিয়া বাতৰি চাওঁ তেতিয়া যিটো আমাৰ চতিয়া আৰু বিশ্বনাথৰ সীমামূৰীয়া অঞ্চল সেই স্কুলখনত যি ছাত্ৰ ছাত্ৰীসকলে নদীখন পাৰ হ'বৰ কাৰণে টৌত বা গামলাত তেওঁলোকে গৈ আছিলে মই লগে লগে জিলা উপায়ুক্তক মই নিৰ্দেশ দিলোঁ যে তাত এখন নাৱৰ ব্যৱস্থা কৰিবৰ কাৰণে যিহেতু এখন দলং বনাবৰ কাৰণে এতিয়া সম্ভৱ নহয় চৰকাৰৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰে পুৱাই চতিয়াৰ কুৰুৱাটী গাঁৱত উপস্থিত হ'লগৈ প্ৰশাসনৰ দল শুকুৰবাৰৰ পৰা পশ্চিম কুৰুৱাটী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকজনৰ বাবে প্ৰশাসনে যোগান ধৰিছে নাও নিযুক্তি দিয়া হৈছে এজন নাৱৰীয়া বিপজ্জনকভাৱে টৌ গামলাত উঠি ঘিলাধাৰী নৈ পাৰাপাৰ হোৱা ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলৈ এখন নাও পাই হৈ পৰিছে আনন্দিত নৌকা যাত্ৰাও বৰ ভয়াৱহ কিন্তু হ'লেও টৌ যাত্ৰাতকৈ নৌকা যাত্ৰাটোত কিছু হ'লেও সকাহ পাইছোঁ বুলি অনুভৱ কুৰুৱাটীত শীঘ্ৰেই হ'ব ফুটব্ৰিজ দীৰ্ঘদিনৰ ভয়ংকৰ যাত্ৰাৰ পিছত শুকুৰবাৰে এই ঘোষণা বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ তাত কেতিয়াও পকা ব্ৰিজ এই মুহূৰ্তত হ'ব নোৱাৰে গতিকে এখন আইৰণ পোষ্ট দি দলং এইটো ফুট ব্ৰিজ বুলি ক'ব পাৰি এখন দিয়াৰ ব্যৱস্থা কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ ৰাইজে সমস্যাৰ কথা ইমান দিনে অৱগত কৰোৱা নাছিল বুলিও ক'লে স্থানীয় বিধায়কজনে কিন্তু DY365ৰ সন্মুখত ৰাইজৰ অভিযোগ বাৰম্বাৰ আবেদন নিবেদন কৰাৰ পিছতো সঁহাৰি দিয়া নাছিল স্থানীয় বিধায়কজনে এতিয়া নতুন চৰকাৰ আহি গ'ল 3 বছৰ হৈ গ'ল তাৰো অবজেকশ্যন বহুত কিছু দিয়া হ'ল এপ্লিকেশ্যন দিয়া হ'ল এতিয়া এজন বিধায়ক হৈ আছে চাৰিআলিত তাৰ পিছত আমাৰ ইয়াৰ পৰা 4-5 দিন যোৱা হ'ল 15-20 জনকৈ কণমানি ছাত্ৰ ছাত্ৰীক নাৱেৰে বিদ্যালয়লৈ নিয়াটো সুৰক্ষিত নহয় যদিও টৌ গামলাৰে ভয়ংকৰ যাত্ৰাৰ বিপৰীতে এয়া কিছু সুবিধাজনক ৰাইজৰ আশা ঘোষণা অনুসৰি শীঘ্ৰে কুৰুৱাটীত নিৰ্মাণ কৰা হ'ব ফুটব্ৰিজ চতিয়াৰ পৰা তন্ময় শইকীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট DY365